Hello, Jan. কি কৰিছা? মেকআপ কৰি আছো তই? জান তুমি ইমানকে মেকআপ নকৰিবা না। তুমি এনে ধুনীয়া আৰু বেছিকে ধুনীয়া হৈ যাবা জান। মই জান মই বহুত দুখ মেকআপ কৰি আছো। তোমাৰ আকৌ কিহতো? ইমান ভাল বয়ফ্ৰেণ্ড এটা পাইছা। একদম কলিয়া গৰুটো গৰে ইমান ধুনীয়া চোৱাচোন তুমি। দুখ মানে মোৰ কি হ'ল? টিকটক বন্ধ হৈ গ'ল। টিকটকত ভিডিঅ' বনাই মই চিনেমা হিৰোইন হ'ম বুলি ভাবিছো। হ'ব দেহা তুমি দুখ নকৰিবাচোন। মই তোমাৰ কাৰণে সঁচাকে এখন চিনেমা বনাম। মই ভাবি থৈ দিছো। তাত মই জনি সিং চাম আৰু তুমি মিয়া খালিফা। সঁচাকে কৈছো আমাৰ একদম ফুল হিট হ'ব এইখন মুভি। এমচি সঁচাকে যাম। পাবজি কচম সঁচাকে। আৰু জান তুমি মোক কেতিয়া লগ কৰিবা কোৱা না। 5 মাহ হ'ল আমি কথা পাতি থকা। তোমাক আজিলৈকে মই দেখাও নাই। তুমি এটলিষ্ট মোক ফটো এখন হ'লেও পঠোৱা নাই। কৰিম যাম। যোনদিনা তোমাক মই লগ কৰিম সেইদিনা তুমি পাগল হৈ যাবা। এনেকে নকবা আৰু জান। মোৰ একদম মনটো বালিয়া বালিয়া লাগি যায়। সঁচাকে কৈছো জান। তুমি মোৰ বাবে NS 200 বাইক মই যিখন পেট্ৰল ভৰাই ভৰাই চলাই থাকো। Oh my dogs really son. Love you too. এতিয়া বাই হা মোৰ মানে হাগিব লাগিছো। Okay son. ভালকে হাগিবা দেই। কৰোণা আহি আছে নে গৰম পানী ধুবা দেই। ঠাণ্ডা পানী ইউজ নকৰিবা। পাৰিলে পৰ চেণ্ডেল ইউজ কৰিবা। ঠিক আছে মই একদম গৰম পানী দিয়ে ধুম দেই। ওকে বাই বাই। মই 600 টকা পঠিয়াই দিছো দেই। তুমি পালা নে কবা? কি মোকো ক। মোকো পইচাৰ বৰ দৰকাৰ হৈ আছে ভাই। তই এইটো আৰ্ণমনি এপ হয়। তই ইয়াত তই সোমাই ল 600 টকা দি ইনভেষ্ট কৰ। তই মই কৈছো মন্থলি তই 30-40 টকা ইনকাম কৰিব পাৰিবি। এই পইচা আছে। হ'ব পঠিয়াই দিলো দেই মই। ঠিক আছে। কি কৰিব লাগিব মই? এইবোৰ তই এপটোত তোক মই লিংক দিম। তই পইচা দিবি। শিকাই দিবি দেই। শিকাই দিম তই টেনশ্যন নলবি। পইচা বহুত পইচা মোৰ দেখিছ নাই? মই কালি ক'ত আছিলো আজি ক'ত আছিলো দেখিছ তই? মই অংক টিউচন এটা দিওঁ। অংক টিউচন দিয়? তই কিনে বুলি ভবা নাছিলো দেই। অংক টিউচন দিয়? মই তো হেভি টিউচন দিওঁ। মই টিউচন দিয়া ল'ৰা ছোৱালীবোৰ পাছ কৰে একদম ভালকে। তই প্ৰফেচাৰ বনি গলি ন? কি হ'ল আকৌ মই ক্লাছ 1 আৰু 2 ল'ৰা ছোৱালীকে টিউচন দিওঁ। তাহাঁতে 3 পাই যায়। সেইটোহে মই আকৌ বেলেগ কিবা বেলেগ কিবা বুলি ভাবিছিলো। যি নাভাবি দেই। মোৰ বহুত ৰিচপেক্ট আছে গম পাৱ না। মোৰ ইমান টিউচনৰ ৰিচপেক্ট আছে। সেইকাৰণে মোক কিছুমানে যে মিছ টিচাৰ বুলিও কয়। মিছ টিচাৰ? মিছ নহয় মিষ্টাৰ টিচাৰ বুলি কয়। জমাই দিয় দেই মিছ টিচাৰ। আৰু মুখৰ পৰা ওলাই যায় আৰু অলপ চলপ আৰু মাষ্টৰ হয়। তাৰ খবৰে নাই। সি অকল আজিকালি ফোনতে বিজি এনি টাইম। মাল পঠালে জানো সি দেখি মেলিও পোৱা নাই। অকল কথাই পাইছে। পাতিব যেন পাই যাবি জানো দেই। সেইটো কোন পজিচন হয় নে? ই আকৌ এনেকে কেলে খোজকাঢ়ি? কি হ'ল আকৌ বেকাৰ কৰি নকবি আৰু বুজিছ। গাৰ্লফ্ৰেণ্ডে কৰোণা ভয়ত গৰম পানী দি টিকা ধুব গলে চেলাই গল। বগা হৈ গল। টিকা বগা। বাকী তই লগ পালি নাই? লগ মই এইকেইদিনতে কৰিম। ফটো পালি নাই? ফটো তাই দিব। ফটো মানে কি আমি কথা পাতি থাকো ন ফোনত। আজিলৈকে দেখাই নাই। হ'ব তাই মোক বহুত মাল লাগিব। হ'ব তই বাদ দে এইবোৰ। তই জংঘল যা। আমাৰ অভপৰি যা। ফটো বনাই যা। তহঁতি লগ কৰিব যাবি? কালি লগ কৰিম। ফোন কৰিছো হ'লতো। হ'ব পৰা নাই জান। কালি লগ কৰিম নহলে কিন্তু মই সঁচাই মৰি যাম। কি নোৱাৰো পাৰিবই লাগিব। ঠিক আছে কালি। হ'ল যাবি নহয়? ঠিক আছে হ'ব মই যাওঁ। তহঁতি কালি চাবি। হ'ব দে এতিয়া ময়ো টিউচন যাম। যা ঠিক আছে। ঘৰটো এইটো হৈ বলিয়া হল নি? ফোন এটা কৰি লওঁ মই। বলিয়া হল নি? ঘৰত কাটিব মাকে। জলদি কৰ নহলে এনেই পিটন খাব মন নাই।
জান আমি আহিলো নহয় মই আহিলো ক'ত আছা তুমি মই ইয়াতে আছো তুমি আহা না এয়া মই হিলাই আছো মই গছ গুৰিতে আছো গছজোপা সেইজোপা গছজোপা নহয় তাততো ল'ৰা এটাহে দেখিছো তুমি আহা না যাওঁ ছোৱালী নিচিনা লাগিছে সেই তাত ল'ৰা চাম বল বাইকখন ইয়াতে থ মই আজি লগ কৰিমহে মই আহি গলো চাও না মুখখন দেখুৱা আকৌ চাও লাজ কৰিছে চোৱা জান চাও না ঘূৰা না ঘূৰা জান দেখো না তামাম ৰোমান্টিক আকৌ দুইটা বে এইকেইটা লাগিয়ে গ'ল দেখোন বে কুইক ৰিয়েকশ্যন বে দেখোন টাইপ চি দেখোন তই আহিবি দে আমি যাওঁ এটা চাৰিটা হৈ আহিবি যাওঁ বাই বাই ऑनलाइन पे में केला धोखा दी लेवे जिंदगी की तलाश में हम मौत के कितने पास आ गए जब ये सोचा तो घबरा गए आ गए I like your sketchers, you like me, my Gucci shoes I'll buy you the person